মিটছ মিলাঞ্জলৈ আটাইকে সম্ভাষণ জনালোঁ। আছাম এছ'চিয়েশ্যন বেংগালোৰ। কেৱল ৰং ধেমালিৰ অনুষ্ঠানেই নহয়, এই এছ'চিয়েশ্যনখনে বিভিন্ন সময়ত অসমৰ বাবে, অসমবাসীৰ বাবে বা অসমৰ বাহিৰত থকা লোকসকলৰ বাবে চিন্তা কৰাৰ লগতে নানা ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকে এনেকুৱা অনুষ্ঠানো অনুষ্ঠিত কৰিছে য'ত দুখন ৰাজ্যৰ সমন্বয় প্ৰস্ফুটিত হয়। আছাম এছ'চিয়েশ্যন বেংগালোৰে বিভিন্ন উৎসৱ পাৰ্বণৰ সময়ত নানানটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে তেওঁলোকে কিদৰে অসমৰ বাবে, অসমবাসীৰ বাবে বিভিন্ন ধৰণৰ কাম হাতত লৈছে বা আৰ্তজনৰ কাষত তেওঁলোক কিদৰে থিয় দিছে, এই সকলোবোৰ কথা জানিম আজি মোৰ অনুষ্ঠানৰ অতিথি এই এছ'চিয়েশ্যনখনৰ ভাইচ প্ৰেছিডেণ্ট মুকেশ শৰ্মা ডাঙৰীয়াৰ পৰা। আপোনালোকে চাই থাকক মোৰ সৈতে ভিডিঅ'টো। মুকেশ শৰ্মা ডাঙৰীয়া, আপোনাক মোৰ অনুষ্ঠানলৈ প্ৰীতি সম্ভাষণ জনাইছোঁ। নমস্কাৰ। হয়, নমস্কাৰ। নমস্কাৰ আৰু ধন্যবাদ। হয়, ভাল লাগিছে। আমি এইদৰে হ'লেও আজি কথা হ'বলৈ ওলাইছোঁ আৰু আজি আপোনাৰ পৰা আমি বিশদভাৱে জানিম আছাম এছ'চিয়েশ্যন বেংগালোৰৰ বিষয়ে। আপুনি মোৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। তোমাকো অশেষ ধন্যবাদ তোমাৰ অনুষ্ঠানত মোক ইনভাইট কৰাৰ কাৰণে। মই যি জানো আছাম এছ'চিয়েশ্যন বেংগালোৰৰ বিষয়ে তাৰ ওপৰত শ্বেয়াৰ কৰিবলৈ নথৈ আনন্দিত হ'ম। হয়, নিশ্চয়। দাদা, প্ৰথমতে জানিব বিচাৰিম মানে এই আছাম এছ'চিয়েশ্যন বেংগালোৰ কেতিয়া গঠিত হৈছিলে বাৰু, আৰু এই এছ'চিয়েশ্যনখনৰ প্ৰধান উদ্দেশ্যটো কি আছিলে বাৰু? আছাম এছ'চিয়েশ্যন বেংগালোৰ আমি কেইজনমানে মিলি স্থাপনা কৰিছিলোঁ 2015ত। আমি ইয়াত অসমীয়া মানুহ বহুত আছোঁ আৰু বহুত বছৰৰ পৰা আছোঁ, কিন্তু এনেকুৱা এটা ফ'ৰাম নাছিল য'ত আমি সকলো একেলগে আহি ইজনে সিজনৰ লগত লগ ধৰিব পাৰোঁ, চিনাকি হ'ব পাৰোঁ আৰু কিবা কৰিব পাৰোঁ। আমি কেইজনমান লগ হৈ আমি ডিচাইড কৰিলোঁ যে আমি এটা অনুষ্ঠান খুলিম য'ত অসমীয়া ফেমিলি যি বেংগালোৰত আছে সেইসকল আহিব পাৰিব। আমাৰ দুটা উদ্দেশ্য, এটা হ'ল যে আমি নিজৰ ভিতৰত ইজনে সিজনৰ লগত চিনাকি হ'ম, এটা কমিউনিটিৰ নিচিনাকে এটা আমি গঠিত কৰিব পাৰিম। আৰু ছেকেণ্ডটো হ'ল যে আমি কিবা কিবি অনুষ্ঠান এনেকে কৰিব পাৰোঁ যিটোৱে অকল আমাৰ মানুহকে হেল্প নকৰে, যাতে আমি যদি অসমৰ হৈ কিবা কৰিব পাৰোঁ, বা আমি কৰ্ণাটকত আছোঁ গতিকে কৰ্ণাটকা ছ'চাইটিৰ কাৰণে যদি আমি কিবা কৰিব পাৰোঁ, এই মেইন এটা ইনৱাৰ্ড লুকিং আমাৰ নিজৰ কাৰণে আৰু এটা আউটৱাৰ্ড বাহিৰৰ কাৰণে আমি কি কৰিব পাৰোঁ, এই দুটা উদ্দেশ্য লৈয়ে আমি আছাম এছ'চিয়েশ্যন বেংগালোৰ স্থাপনা কৰিছিলোঁ। হয়, হয়। আৰু বৰ্তমানৰ সময়ছোৱাত আপোনালোকৰ সৈতে মানে কিমান এনে আনুমানিক আৰু কিমান অসমীয়া লোক জড়িত হৈ আছে আপোনালোকৰ এই এছ'চিয়েশ্যনখনৰ সৈতে, বা তেনেকুৱা ধৰণৰ কিবা সক্ৰিয় সদস্য তেনেকুৱা ধৰণৰ আছে নেকি? আচলতে আমি সক্ৰিয় সদস্য বুলি নকওঁ, মইতো এইটোৱে কওঁ যে যোন অসমীয়া বেংগালোৰত আছে আৰু আমাৰ লগত আহিব খোজে বা আমাৰ প্ৰগ্ৰাম এটেণ্ড কৰে, সকলো আমাৰ মেম্বাৰ। আৰু অকল অসমীয়া বুলিয়ে নহয়, অসমৰ ঠাইৰ যিকোনো মানুহ বা অসমক ভাল পোৱা মানুহো আমাৰ লগত জড়িত আছে। সক্ৰিয় যি এছ'চিয়েশ্যনৰ হৈ কাম কৰে, হয়তো এইটো কেইবা সমান মানুহ খালী হ'ব, কিন্তু আমি যেতিয়া প্ৰগ্ৰেম পাতো তেতিয়া যোনে যেতিয়া যি গম পায় বহুত মানুহ আগবাঢ়ি আহে। প্লাছ যেতিয়া আমি
কিছুমান কাম যেনে বানপীড়িতৰ সাহায্যৰ কাৰণে আমি যদি কিবা সাহায্য খুজিছো তেতিয়া বহুত মানুহ আগবাঢ়ি আহে অকল বেংগলোৰৰ পৰাই নহয় বাহিৰৰ পৰাও তে আমাৰ মেম্বাৰশ্বিপ বুলি তেনেকে বিশেষ একো নাই যোনে আমাৰ লগত জড়িত হয় সিয়ে আমাৰ মেম্বাৰ হয় হয় আৰু আপোনালোকে এনে কেনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে বাৰু বা কৰে আপোনালোকে তো আমি কেইবাটাও দিশত কৰো আমি এটা হ'ল যে আমি অকমান যেনেকে আমাৰ বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰাম বিলাক কৰো যেনেকে আমি দুৰ্গা পূজা পাতো সৰস্বতী পূজা পাতো লক্ষ্মী পূজা পাতো বিহু পাতো আমি বহাগ বিহু পাতিছো ভোগালী বিহু পাতিছো কাতি বিহু পাতিছো তেনেকে আমি প্ৰত্যেক বছৰে পূজা বিহু এখিনি পাতো তাৰপিছত আমি এখন আলোচনী উলিয়াও আমাৰ আলোচনীখনৰ নাম হ'ল উৰুলি আৰু আমি বছৰত দুবাৰকৈ আলোচনীখন উলিয়াও পূজাৰ সময়ত আৰু বহাগ বিহুৰ সময়ত আৰু এইখন ইংলিছ আৰু অসমীয়া দুইটা ল্যাঙ্গুৱেজতে আমি প্ৰিন্ট কৰো তা আমাৰ উদ্দেশ্যটো হ'ল যে অসমীয়া যিটো সংস্কৃতি সেইটো আমি ইয়াত জীয়াই ৰাখিব খুজো আমাৰ মেগাজিনৰ থ্ৰুৰে আমি এটা সেইটো কৰো তাৰপিছত আমাৰ এটা অনুষ্ঠান আছে ভোগজৰা বুলি যিটো আমি খোৱা বোৱা লৈ তা আমাৰ কোনে কেনেকে কি ৰান্ধে তা সেইটোৰ ওপৰত আমি এটা ফেষ্টিভেল পাতো য'ত আমাৰ মেম্বাৰে বিভিন্ন ধৰণৰ অসমীয়া খোৱা বনাই আমি যা জানো যাজে জাজ কৰে আৰু সেই হিচাপত আমি প্ৰাইজ দিওঁ এইটো যথেষ্ট পপুলাৰ প্ৰগ্ৰাম যিটো আমি পাতিছো ইয়াৰ উপৰিও আমি সহায় কৰিবৰ কাৰণে দুই এটা আমি কাম কৰিছো যেনে প্ৰত্যেক বছৰে অসমত বানপানীৰ প্ৰব্লেম হয় আৰু প্ৰত্যেক বছৰে আমি কিবা এটা কৰিব খোজো তাই আমি যোৱা বছৰলৈকে ইয়াত বহুত ধৰণৰ সাহায্য সামগ্ৰী আমি মানুহৰ পৰা কালেক্ট কৰিছিলো কৰি অসমলৈ ট্ৰাকৰে ট্ৰেইনেৰে আমি পঠিয়াইছিলো যোৱা ৩-৪ বছৰ ধৰি আমি সেইটো কৰি আছো যেহেতু এই বছৰ বস্তু পঠিওৱাটো সম্ভৱ নহয় তা আমি অলপ পইচা উঠাই আমি অসমৰে কেইটামান এনজিঅ'ৰ লগত টাই আপ কৰি তেখেতসকলৰ থ্ৰুৰে আমি অলপ সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছো আমি সেইটো সাহায্য লৈ আমি অকমান কাম কৰো আৰু ৰিসেন্টলি এই লকডাউনৰ সময়ত অসমৰ বহুত মানুহৰ ইয়াত বহুত আলায়াথানি হৈছিল আমি তাত অকমান সহায় কৰিবলৈ চেষ্টা কৰিছো তেনেকে আমি অলপ খোৱা বস্তু দি সহায় কৰিব চেষ্টা কৰিছো বা বহুতক যেনেকৈ সিহঁতৰ লেণ্ডলৰ্ডৰ লগত কিবা প্ৰব্লেম পুলিচৰ লগত কিবা ইছ্যু আমি হেতুত ইনভলভ হৈ পেলাই অলপ সহায় কৰিবলৈ চেষ্টা কৰো অসমলৈ যাবলৈ বহুতৰ সেই ট্ৰেইনৰ সুবিধা লাগে সেইটো লৈ আমি অকমান সহায় কৰি দিছো আৰু ফাইনেলি অসম গভৰ্ণমেণ্টেও বহুত ধৰণৰ উপায়েৰে মানুহখিনিক সহায় কৰিবলৈ চাইছিল তা আমি আসাম গভৰ্ণমেণ্টৰ লগত কাম কৰি কেনেকৈ সেই সাহায্য আমাৰ মানুহে ইয়াত যাতে পায় সেইটো লৈ আমি সহায় কৰি দিছো আৰু এইখিনিৰ বাদে আৰু এটা মই ভাবো খুব ইম্পৰ্টেণ্ট কাম আমাৰ এছ'চিয়েশ্যনে কৰিছে সেইটো হ'ল ইয়াত যেতিয়া মানুহৰ কিবা প্ৰব্লেম হয় তাত আমি চাওঁ আমি কিবা সহায় কৰিব পাৰো নেকি তা প্ৰব্লেম মানে মোষ্টলি যেনেকে মাজতে হেল্থ ৰিলেটেড ইছ্যু লৈ ইয়াত কোনোবা আহিছিল আৰু কিবা প্ৰব্লেম ফেচ কৰিছে বা কেইমাহমান আগতে আমাৰ যুৱতী এজনীয়ে আত্মহত্যা কৰিছিল তেখেতৰ বডিটো অসমত পঠিয়াই দিবৰ কাৰণে অলপ হেল্প লগা হৈছিল তা আমি ইনভলভ হৈ পেলাই সেইটো অলপ হেল্প কৰি দিছিলো এম্বুলেন্স এৰেঞ্জ কৰি এম্বুলেন্সত পঠিয়াই দিছিলো বা পুলিচৰ লগত কিছুমানৰ প্ৰব্লেম হয় তাত আমি ইনভলভ হৈ পেলাই যিখিনি পাৰো আমাৰ পিনৰ পৰা সহায় কৰি দিওঁ তা আমি হয়তো বহুত হেল্প কৰা নাই কিন্তু অলপকৈ যিখিনি পাৰো আমি হেল্প কৰি আছো হয় হয় আৰু এনে আপোনালোকক মানে এনেদৰে যদি আপুনি ক'লে যে কোনোবা বিপদত পৰা লোকেও হয়তো মানে অসমৰ বিশেষকে আপোনালোকক কেনেকে যোগাযোগ কৰিব পাৰিব বা তেওঁলোকে আপোনালোকৰ কেনেকে সহায় ল'ব পাৰিব হয়
আমাৰ নিজৰ এটা ৱেবছাইট আছে assamassociationbangalore.com আমি ফেচবুকত আমাৰ এটা গ্ৰুপো আছে আৰু এটা পেজো আছে তাত কন্টেক্ট নাম্বাৰছ এভেইলেবলছ আছে প্লাছ আমাৰ নিজৰ টুইটাৰ একাউণ্ট এটাও আছে মোষ্টলি আমাৰ ফেচবুকৰ যোগেদি যিকেইটা ফোন নাম্বাৰ আছে মই যেটো দেখিছো মানুহে সেই ফোন নাম্বাৰৰ থ্ৰুৰে আমাক কন্টেক্ট কৰে এটা হেতু উপায় আৰু সেকেন্ড উপায়টো হ'ল আমাৰ নিজৰে বহুত চিনাকি চাৰিও পিনে আছে ইউজুৱেলি কিবা প্ৰবলেম হলে আমাৰ কোনোবা এজনে অসমৰ পৰা ফোন এটা পায় যে এনেকুৱা এটা প্ৰবলেম হৈছে কিবা সহায় কৰি দিব পাৰিব নেকি বা চাই দিব পাৰিব নেকি তা আমাৰ এজনে গম পালে আমি লগে লগে বাকি কেজনক আমাৰ নিজৰ গ্ৰুপ এটা আছে আমি গ্ৰুপত ইনফৰ্ম কৰো আটাইছত চাও আমি কি কৰিব পাৰো এবাৰ ডিসাইড হৈ যোৱাৰ পিছত সেইমতে কামটো কৰো হয় হয় আৰু আপোনালোকৰ যিখন মেগাজিন আছে আপুনি ক'লে উৰুলি আসাম এছ'চিয়েশ্যনৰ তাতে যদি কোনোবা ইচ্ছুক মানে কোনোবাই যদি লেখা মেলা কৰিব বিচাৰে তেওঁলোকে কিদৰে লেখাসমূহ পঠিয়াব পাৰিব বা কেনেদৰে কৰিব পাৰিব হয় আমি ইউজুৱেলি প্ৰত্যেকখন মেগাজিনৰ আগত আমি এটা থিম ডিসাইড কৰো আমাৰ উৰুলি মেগাজিন কমিটি এখন আছে আৰু সেই কমিটিয়ে ডিসাইড কৰে সেই মেগাজিনখনৰ থিম কি হ'ব আৰু সেই থিমটো আমি আমাৰ সোশ্যাল মিডিয়া একাউণ্টৰ থ্ৰুৰে আৰু আমাৰ হোৱাটছএপ গ্ৰুপছৰ থ্ৰুৰে আমি শ্বেয়াৰ কৰো আৰু তাত যিকোনো মানুহে পাৰ্ট ল'ব পাৰে আমি আমাৰ উৰুলিৰ নিজৰ ইমেইল আইডি আছে সেই ইমেইল আইডিত পঠিয়াব পাৰে বা আমাৰ যিকোনো এজনলৈ পঠিয়াব পাৰে যিটো থিম হয় সেই থিম মতে অসমীয়া বা ইংৰাজীত যদি লিখি পেলাই পঠিয়ায় আমাৰ এডিটৰিয়েল কমিটিয়ে সেই লিখাসমূহৰ থ্ৰুৰে যায় যিখিনি ভাবে প্ৰকাশ কৰিব পাৰি সেই গোটেইখিনিক প্ৰকাশ কৰে হয় হয় আৰু আপুনি যেটো ক'লে মানে ধৰক বানপানীৰ কাৰণে আপোনালোকে প্ৰতি বছৰে সহায় সহযোগিতা আগবঢ়াই আহিছে অসমৰ বাবে আপোনালোকে মানে ধৰক দান বৰঙণি যিখিনি থাকে বা যোনে হেল্প কৰিব বিচাৰে মানে ইয়াৰ কৰ্ণাটকৰ কোনবা লোকেল মানুহ তেনেদৰে আগবাঢ়ি আহিছে নেকি কেতিয়াবা সহায় সহযোগিতা কৰিবৰ বাবে বা আপোনালোকৰ হৈতে একেলগ হৈ বা অসমৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে বহুত মানুহ আগবাঢ়ি আহিছে আমি স্পেশালি যোৱা বছৰ আমি যেতিয়া এপিল কৰিছিলো যে আমাক অলপ অসমৰ বানপানীৰ সাহায্যতাৰ কাৰণে অলপ কিবা কিবি লাগে ইয়াৰ ইন্ডিভিজুৱেলছ বহুত আগবাঢ়ি আহিছিল যোনে কিছুমানে হয়তো পইচা ডোনেট কৰিছিল কিছুমানে বস্তু ডোনেট কৰিছিল যেনে আমাৰ অসমৰ বহুত মানুহ বেলেগ বেলেগ অফিচত কাম কৰে সেই অফিচৰ পৰা সেই অফিচৰ গ্ৰুপে মিলি পেলাই বস্তু ডোনেট কৰিছে আৰু বস্তু মানে সেকেন্ড হ্যান্ড বস্তু নহয় সিহঁতে পইচা উঠাই সেই পইচাৰে নতুন বস্তু কিনি তাৰ পিছত ডোনেট কৰিছে তেনেকে ইয়াত আইএম খন আছে আইএমৰ যিটো সিহঁতৰ লোকেল ষ্টুডেন্ট বডি সিহঁতে মিলি পেলাই গোটেই আইএমৰ ষ্টুডেন্টস টিচাৰ্স ফ্যামিলি যোন আছে সিহঁতৰ পৰা উঠাই পেলাই সাহায্য আগবঢ়াইছে তো তেনেকে বহুত অৰ্গানাইজেশনছ আছে ইন্ডিভিজুৱেলছ আছে যোনে আগবাঢ়ি আহিছিল সহায়ৰ কাৰণে তাৰ উপৰিও আটাইতকৈ ডাঙৰ এটা সহায় আছিল যে আমি ইয়াৰ পৰা যেতিয়া আমি প্ৰথম কথা আমি আশা কৰা নাছিলো যে ইমান বস্তু উঠিব তা আমাৰ প্ল্যান মতে আমাৰ এটা বক্সৰ সাইজ আছে আমি ভাবিছিলো 100-150 মান বক্স উঠিব আৰু কেদিমানৰ পিছত আমাৰ বক্সৰ নাম্বাৰ হৈছিল প্ৰায় 1000 মান 1200 মান বক্স হৈছে আৰু সেই বক্স আমি কেনেকে পঠিয়াম হেতু লৈ পেলাই আমি চিন্তা কৰি থাকোঁতে ইয়াৰ এটা অৰ্গানাইজেশন আগবাঢ়ি আহিছিল যোনে অতি কম খৰচত নিজৰ এখন ট্ৰাক আমাক দিছিলে যে এখন ট্ৰাকত আমি গোটেই বস্তুখিনি লৈ পঠিয়াই দিব পাৰো তা আমি দুটা লোড পঠিয়াইছিলো প্ৰথমটোত আমাক অলমোস্ট 50% ৰেহাই দিছিল আৰু সেকেন্ডটোত আমাৰ পৰা 1 পইচাও লোৱা নাছিল যে সিহঁতে স্পন্সৰ কৰি গোটেই ট্ৰাকত বস্তুখিনি পঠিয়াই দিছিল তে ইয়াত আমি এনেকুৱা সহায় পাইছিলো যে আমাৰ নিজৰে আচৰিত লাগিছিল কিন্তু খুব ভাল লাগিছিল যে ইয়াৰ মানুহেও চিন্তা কৰে লোকৰ ষ্টেটৰ কাৰণে হয় খুব সুন্দৰ মানে এই যেটো ক'লে আপুনি পিছৰবাৰ তেওঁলোকে কোনো মূল্য নোলোৱাকে আপোনালোকক এই সহযোগিতা আগবঢ়ালে এটো সঁচাকৈ প্ৰশংসনীয় আৰু মই ইয়াত আৰু এটা কথা কওঁ আমাৰ অসমীয়া মানুহৰো মই ভাবো এটা ডাঙৰ গুণ আছে ইয়াত অসমীয়া মানুহ যি কোম্পানীত কাম কৰে মই দেখিছো যে ইয়াত সেই সকলো মানুহে নিজৰ অফিচৰ কলিগছৰ লগত খুব সুন্দৰকৈ থাকিব পাৰে
অকল অফিচতেই নহয়, বেলেগ বেলেগ ডিফাৰেণ্ট এপাৰ্টমেণ্টছত আমাৰ অসমীয়া মানুহ বহুত আছে। যোন এপাৰ্টমেণ্টতে নাথাকক, অসমীয়া মানুহৰ ইম্প্ৰেশ্যনটো এইটো যে খুব ছফ্ট, খুব হেল্পফুল, ইউজুৱেলি স্মাইলিং, এই মিছা কোৱা, ঠগা, এইবিলাক স্বভাৱ নাই। এইটো মই ভাবো অসমীয়া মানুহৰ এটা বিৰাট ডাঙৰ ইম্প্ৰেশ্যন ইয়াত আছে। আৰু সেইটোৱেও হেল্প কৰে যেতিয়া আমাৰ অসমীয়া মানুহে হেল্প খোজে। কাৰণ মই জানো আমাৰ বহুত অসমীয়া মানুহে ইয়াত যেতিয়া কৰ্ণাটকৰ ফ্লাড হৈছিল, কেৰেলাত ফ্লাড হৈছিল, তামিলনাডুত ফ্লাড হৈছিল, আগবাঢ়ি আহিছিল সিহঁতক সহায় কৰিবৰ কাৰণে। হয়তো সেই কাৰণেও ইয়াৰ মানুহেও আমাৰ অসমীয়া মানুহক হেল্প কৰিব খোজে। হয় হয় হয়, ঠিকে কৈছে আপুনি, হয় কথাটো। হয় দাদা, আৰু এই কৰোনাৰ সময়খিনিত মানে আসাম এছ'চিয়েশ্যনৰ এই মানুহখিনি কিদৰে লগ হৈছে বা আপোনালোকে কেনেদৰে কাম কৰিছে অকণমান জনাব নেকি? নিশ্চয়। কৰোনাৰ আগতে কি হৈছিল, আমাৰ এভৰি মান্থৰটো আমি জেনেৰেলি কিবা নহয় কিবা সকামত লগ হওঁ, চাহ চিঙৰা খাওঁ, ইজনে সিজনৰ লগত কথা পাতো, এটা আহ-যাহ কানেকশ্যনটো চলি আছিল। যিহেতু এতিয়া ছ'চিয়েল ডিষ্টেঞ্চিঙৰ যুগ, আমাৰ ফিজিকেল মিটিং চব বন্ধ হৈ গ'ল, আমি এটা ডিচাইড কৰিলো যে আমাৰ মানুহখিনিৰ মাজত যাতে কানেকশ্যনটো থাকে। আমি এটা প্ৰগ্ৰেম আৰম্ভ কৰিলো। প্ৰত্যেক দেওবাৰে গধূলি 6টা বজাত আমি জুমত আমি চবে লগ হওঁ। আমি প্ৰগ্ৰেমটোৰ নাম দিছো মিলি জুলি গধূলি। আৰু আমাৰ উদ্দেশ্যটো হ'ল যে আমি সকলোৱে মিলি ইজনে সিজনৰ খবৰ ল'ম। যি মানুহ ঘৰত অকলশৰীয়া অনুভৱ কৰিছে, এটলিষ্ট সিদিনাখন গোটেই ফেমিলিৰ লগত আমি নিজকে ফেমিলি, এটা ডাঙৰ ফেমিলি বুলি ভাবো। ফেমিলিৰ লগত কথা বতৰা হ'ব, অলপ মনটো ভাল লাগিব। আমি এইটো প্ৰায় যোৱা 2 মাহ ধৰি পেলাই আমি এইটো প্ৰগ্ৰেম কৰি আছো। আৰু আমি খুবেই ভাল ৰেছপন্স পাইছো, মানুহে খুব ভাল পায় সিদিনাখন আহি চবৰে লগত কথা বতৰা পাতিবলৈ। আৰু যিহেতু প্ৰগ্ৰেমটো খুব ধুনীয়াকে হৈ আছিল, আমি ভাবিলো যে আমি আৰু কিবা কিবি তাত কৰিব পাৰো। এটা দেওবাৰে আমি কুইজ পাতিলো, আৰু অসমৰ ওপৰত কুইজ। আমাৰে এজনে গোটেইখিনি অৰ্গেনাইজ কৰি আমি প্ৰায় 6টামান টিম লৈ পেলাই আমি সেই কুইজটো পাতিলো। মানুহে খুবেই ভাল পালে, আৰু আমি বহুতেও বহুত কথা শিকিলো সেই কুইজৰ থ্ৰুৰে। তেনেকে এদিন এটা দেওবাৰে আমি অসমীয়া সাঁথৰৰ ওপৰত প্ৰগ্ৰাম কৰিছিলো, য'ত আমি সৰু কালত যি সাঁথৰ শুনিছিলো চবেই সেইটো শ্বেয়াৰ কৰিছিল। এগেইন চবৰে খুব ভাল লাগিল। এদিন আমি আমাৰ ফেমিলিৰ বাচ্চাবিলাকৰ এটা প্ৰগ্ৰাম কৰিছিলো। বাচ্চাবিলাকে আহি গান নাচ সিহঁতে যি দেখাব খোজে সেইটো দেখুৱাইছিল। এইটো আমি প্ৰত্যেক দেওবাৰে এই প্ৰগ্ৰামটো আমি কৰো, আৰু আমি এইটো যেতিয়ালৈকে পাৰো আমি কৰি থাকিম। তাৰ উপৰিও আমি এটা স্পেচিয়েল প্ৰগ্ৰাম আমি 15th আগষ্টত কৰিছিলো। এগেইন আমি ভাবিলো যে যিহেতু সকলো ভাৰ্চুৱেল, আমি ইণ্ডিপেণ্ডেন্স ডে ভাৰ্চুৱেলি চেলিব্ৰেট কৰিম। আমাৰে এজনে সেই আইডিয়াটো লৈ আহিলে। লগে লগে আমি ভাবিলো যে এইটো ভাল আইডিয়া, আমি কৰিব লাগে। আমি এটা অৰ্গেনাইজিং কমিটি বনালো, আৰু সেই টিমটোৱে অলমষ্ট 2 সপ্তাহ ধৰি কাম কৰি আমি সিদিনাখন পতাকা উত্তোলন কৰিলো, ভাৰ্চুৱেলি পতাকা উত্তোলন কৰিলো। আমাৰ মাৰ্টিয়াৰ্ছক আমি ফ্লাৱাৰ ছটিয়াই পেলাই, ফুল ছটিয়াই আমি ৰেচপেক্ট দিলো। আমাৰে এজন আমাৰ ছিনিয়ৰ মোষ্ট মেম্বাৰ এজন আছে, আমি তেখেতক চিফ গেষ্ট পাতি তেখেতে চবকে সম্বোধন কৰিলে। আৰু বিভিন্ন মেম্বাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ চবকে দেখুৱালে, যেনেকে কিছুমানে গান গালে, কিছুমানে নাচিলে, কিছুমানে আবৃত্তি, কবিতা আবৃত্তি কৰিলে। অলমষ্ট আমি 6টা বজাত আৰম্ভ কৰিছিলো, প্ৰায় 8:30 বজালৈকে আমাৰ প্ৰগ্ৰাম চলিলে, আৰু খুবেই ভাল প্ৰগ্ৰাম হৈছিল। মানুহে ভালো পালে, আৰু আমি নিজেও সেই প্ৰগ্ৰামটো কৰি খুব ভাল পালো। মই ভাবো এনেকে ভাৰ্চুৱেলি আমি যদি কানেক্ট কৰি থাকিব পাৰো, আমি অকল নিজৰ মাজতেই নহয়, আমি আমাৰ প্ৰগ্ৰাম এতিয়া লাহে লাহে অসমৰ কিছুমান মানুহেও জইন কৰে, অসম আৰু বেংগলোৰৰ বাহিৰৰ মানুহেও লাহে লাহে প্ৰগ্ৰাম জইন কৰা হৈছে। আমি হয়তো ভাবি আছো আমি এনেকুৱা প্ৰগ্ৰাম যদি আমি ৰেগুলাৰ কৰি থাকো, আমি আৰু বহুত মানুহক
আমন্ত্ৰিত কৰিব পাৰিম অকল বেংগলোৰৰে নহয় বাহিৰৰ মানুহো জয়েন কৰিব পাৰিব তো হয়তো আদান প্ৰদান আৰু বাঢ়িব তো আমি চাওঁ আমি বেলেগ বেলেগ প্ল্যান কৰি আছো আৰু আগলৈ কি কৰিব পাৰো হয় হয় খুব ভাল আৰু দাদা এইখিনিতে মোৰ এটা তাৎক্ষণিক কথা এটা মনলৈ আহিছে মানে আপুনি যিহেতু কৈছিলে যে আপোনালোকৰ আসাম এছ'চিয়েশ্যনখনৰ উদ্দেশ্যই আছিলে মানে অসমৰ বাবে কিবা এটা কৰা আৰু যদি আপোনাৰ মানে আমি যিখন ৰাজ্যত আছো কৰ্ণাটক তাৰ কাৰণে কিবা এটা যদি কৰিব পাৰে সমাজখনৰ বাবে তো ইয়াৰ বাবে আপোনালোকে কিবা কৰিছে নেকি মানে স্থানীয়ভাৱে আপোনালোকে কিবা অনুষ্ঠান তেনেকুৱা কিবা কৰিছে নেকি আমি কৰিছো আমি দুটা কাম কৰিছিলো এটা হ'ল যে ইয়াত থাকি পেলাই আমি ভাবো যে লোকেল কানাডা ভাষাটো সবে শিকিব লাগে আমাৰ মাজৰ কিছুমান আছে যোনে হলহলিয়াকে কানাডা ক'ব পাৰে আচ্ছা আমাৰ প্ৰেসিডেন্ট মিস্টাৰ বৰকটকী তেখেতে হলহলিয়াকে কানাডা কয় প্ৰণৱ তুমি যাক লগ পাইছা হয় সি হলহলিয়াকে কানাডা কয় আৰু বহুত আছে যোনে খুব ধুনীয়াকে কানাডা ক'ব পাৰে তাৰ মাজত মোৰ নিচিনাও আছে দুই এজন যোনে বহুত কষ্ট কৰিও ভাষাটো ভালদৰে শিকিব পৰা নাই কিন্তু মই ভাবো যে আমি যেহেতু ইয়াত বহুত বছৰৰ পৰা আছো আমাৰ সেই ভাষাটো শিকিব লাগে তা আমি মাজতে কানাডা শিকিবলৈ কেইটামান ক্লাছ কৰিছিলো প্লাস মই ইয়াৰে লোকেল টিম এটাৰ লগত কানেক্ট কৰি সিহঁতে এখন কানাডা শিকিবলৈ এখন কিতাপ উলিয়াইছিল সেই কিতাপখন আনি আমি অলপ মানুহৰ মাজত ডিস্ট্ৰিবিউট কৰিছিলো কিন্তু মই ভাবো হেতুত আমি আৰু কৰিব পাৰো হয়তো ভাৰ্চুৱেলি আমি কানাডা শিকিবৰ কাৰণে হয়তো ক্লাছ এটা আৰম্ভ কৰিব পাৰো হেতু আমি প্ল্যান কৰি আছো আৰু সেকেন্ডটো হ'ল আমি মই কৈছিলো যে আমি ডাঙৰকে দুৰ্গা পূজা পাতো তে দুৰ্গা পূজাৰ সময়ত আমি এদিন অসম কানাডা একতা দিৱস বুলি আমি এদিন পালন কৰিছিলো য'ত আমি গোটেই সেই গধূলিৰ প্ৰগ্ৰামটো খালি কানাডাত আছিলে আচ্ছা আমি ইয়াৰে লোকেল কেজনমান গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলো ইয়াৰে এজন সিনেমাৰ ডাইৰেক্টৰ আছে যোনে এখন সিনেমা বনাইছিল কানাডা সিনেমা কিন্তু প্লটটো অসমৰ ওপৰত লৈ পেলাই আচ্ছা সেই ডাইৰেক্টৰ জনক মাতিছিলো যেহেতু তেখেতে অসমৰ বিষয়ে অলপ জানে আমি কেজন মানে মিলি পেলাই আমি কানাডাত এটা কোৰাছ গাইছিলো কানাডা ল্যাঙ্গুয়েজ আমি কেজন মানে মিলি তা আমি ভাবো যে লোকেল কালচাৰটোক সন্মান দিয়া আৰু লোকেল মানুহৰ লগত একেলগে মিলিজুলি থাকাটো আমাৰ এটা ডাঙৰ কৰ্তব্য আৰু আমি তাৰ কাৰণে যি কৰিব লাগে আমি চেষ্টা কৰি থাকো হয় হয় জানি খুব ভাল লাগিলে কথাখিনি হয় হয় আৰু দাদা অনুষ্ঠানৰ শেষত আপুনি কিবা এষাৰ ক'ব বিচাৰিব নেকি ইয়াত থকা অসমীয়া লোকসকলৰ বাবে বা আমাৰ অসমৰ বাবে কিবা এটা বাৰ্তা ভাল লাগিব মই দুটা কথা ক'ব বিচাৰো ইয়াত মই ভাবো ইয়াত অসমীয়া মানুহ বহুত আছে আমাৰ হিচাপ মতেতো 1 লাখতকৈ বেছি অসমীয়া মানুহ আছে কিন্তু যেতিয়াই আমি কিবা প্ৰগ্ৰাম কৰো মই নাভাবো যে কেইহাজাৰ মানতকৈ বেছিয়ে হয়তো গম নাপায় বা পাৰ্ট ল'ব নোখোজে তো মোৰ ৰিকুৱেষ্ট সবকে যে আগবাঢ়ি আহক আমি আৰু ইজনে সিজনক সবেই চিনি পাওঁ অকমান যদি আমাৰ ডাঙৰ হয় আমাৰ অৰ্গেনাইজেশ্যনটো আমি বেছি মানুহক চিনি পাম আৰু আমি ভাবো আমি বেছি ইন্টাৰেকশন কৰিব পাৰো বেছি কাম কৰিব পাৰো আৰু মোৰ সেকেন্ডটো মোৰ অসমৰ মানুহৰ প্ৰতি যে আমি বেংগলৰত আছো ইয়াত মই জানো বহুত অসমীয়া মানুহ আছে যোনে অসমৰ হৈ কিবা কৰিব পালে খুব ভাল পায় হয় গতিকে কোনোবাই যদি ভাবে যে সিহঁতৰ কিবা এনেকুৱা প্ল্যান আছে যিটোৱে সিহঁতে সাপোজ কিবা মাৰ্কেটিং বস্তু মাৰ্কেটিং কৰিব লাগে বেংগলোৰত কিবা যদি হেল্প লাগে বা কিবা একেলগে কৰিব খোজে যদি আগবাঢ়ি আহে কিবা এটা প্ল্যান লৈ আমি ভাবো আমি যদি একেলগে কৰি কিবা ভাল কাম কৰিব পাৰো আমি হেতু কৰিবলৈ ভাল পাম আমি প্ৰস্তুত কাৰবাৰ যদি কিবা তেনেকুৱা কিবা প্ল্যান আছে আমাৰ লগত কথা পাতি আগবাঢ়িলে আমি খুবেই ভাল পাম হয় হয় নিশ্চয় হয় ময়ো আশা ৰাখিছো যিসকলে এই ভিডিঅটো চাব নিশ্চয় আপুনি যিটো আহ্বান কৰিছে নিশ্চয় তেওঁলোকে মানে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব বুলি মই আশা ৰাখিছো
হয় দাদা আপোনাৰ সৈতে কথা পাতি ভাল লাগিলে আৰু বিশেষকৈ আপুনি হয় আসাম এছ'চিয়েশ্যন বেংগালুৰুৰ বিষয়ে ইমানখিনি আপুনি ইনফৰমেশ্যন দিলে বা জনালে আৰু আপোনালোকে যিখিনি কাম কৰি আছে সেই কামখিনিৰ বিষয়ে জানিও মই যথেষ্ট আপ্লুত হ'লো ভাল লাগিলে মানে আপোনালোকে ইয়াত আছে যদিও অসমৰ প্ৰতি এটা টান সদায় কঢ়িয়াই লৈ ফুৰিছে অন্তৰত আৰু সেইটোৰ কাৰণে আপোনালোকে ইমান সুন্দৰভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু এয়া সঁচাকৈয়ে প্ৰশংসনীয় আৰু আজি আপুনি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থকাৰ বাবে আপোনালৈ মই অশেষ ধন্যবাদ জনাইছো আপোনাক থ্যাংক ইউ মিতালী থ্যাংক ইউ সো মাচ মোক ইনভাইট কৰাৰ কাৰণে মোক খুবেই ভাল লাগিল আগলৈকো কথা বাৰ্তা হৈ থাকিব হয় নিশ্চয় দাদা নিশ্চয় ধন্যবাদ ধন্যবাদ ওকে থ্যাংক ইউ বাই 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 এয়া আছিল মুকেশ শৰ্মা ডাঙৰীয়া তেখেতৰ লগতে আসাম এছ'চিয়েশ্যন বেংগালুৰুৰ সকলো সদস্য কৰ্মকৰ্তালৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব বেল আইকনটো টিপি দিব নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব ধন্যবাদ